নমস্কাৰ প্ৰিয় বন্ধু-বান্ধৱীসকল, বৃষ ৰাশিত 2021 চনটো কেনেকুৱা হ'ব সেই বিষয়ে বিতংক জানি লোৱা হওক। তেওঁলোকৰ বিষয়ে আমি অৰ্থাৎ প্ৰেম, কেৰিয়াৰ, স্বাস্থ্য, ব্যৱসায়, চাকৰি, শিক্ষা কেনেকুৱা হ'ব সকলো বিষয়ে জানি লোৱা হওক। পৰৱৰ্তী ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। প্ৰথমতে আমি আলোচনা কৰিম বৃষ ৰাশিৰ লোকসকলৰ 2021 চনটো শিক্ষাৰ ক্ষেত্ৰত কেনেকুৱা হ'ব। বিদ্যাৰ্থীসকলৰ কাৰণে বছৰটো উত্তমেই হ'ব, কিন্তু উচ্চ শিক্ষা লোৱাসকলে অলপ অধিক কষ্ট কৰিব লাগিব। এই সময়ছোৱাত বিদ্যাৰ্থীসকলে নিজৰ কৰ্মৰ ফল ভালদৰে পাব, অৰ্থাৎ নিজৰ বিদ্যাৰ্থী জীৱনৰ ভাল সুফল লাভ কৰিব। প্ৰতিযোগিতামূলক পৰীক্ষাতো অনুকূল পৰিণাম লাভ কৰিব, গতিকে নিজৰ কষ্টৰ ফলত নিজৰ কৰ্ম কৰি যাওক, নিশ্চয় সফলতা লাভ কৰিব। চাবলৈ গ'লে বছৰটো আপোনালোকৰ বিদ্যাৰ ক্ষেত্ৰত বৰ বেছি বেয়া নহয়। এইবাৰ আমি আলোচনা কৰিম বৃষ ৰাশিৰ লোকসকলৰ 2021 চনত ব্যৱসায় তথা চাকৰিৰ ক্ষেত্ৰত কেনেকুৱা হ'ব। কাৰ্যত আপোনাৰ ভাগ্য বৃদ্ধি হ'ব, আনন্দদায়ক পৰিৱেশৰ সৃষ্টি হ'ব আৰু আগতকৈ মনোযোগ যথেষ্ট বৃদ্ধি হ'ব। চাকৰিৰ ক্ষেত্ৰত যিসকলৰ এক্সপিৰিয়েঞ্চ আছে তেওঁলোকে যথেষ্ট সুবিধা লাভ কৰিব, লগতে তেওঁলোকে কষ্টৰ ফল লাভ কৰিব। এই বছৰটোত আপোনালোকে বিভিন্ন ক্ষেত্ৰত চাকৰিৰ ক্ষেত্ৰত সফলতা লাভ কৰিব, কিন্তু অলপ কষ্ট হোৱা দেখা যাব। চাকৰিৰ ক্ষেত্ৰত সহকৰ্মীৰ পৰা সম্পূৰ্ণ সহযোগ পাব, আনহাতে বিজনেছৰ ক্ষেত্ৰত আপোনালোকে অলপ সাৱধান হৈ চলিব, যিকোনো নিৰ্ণয় লওঁতে সাৱধান হ'ব। এইবাৰ আমি আলোচনা কৰিম বৃষ ৰাশিৰ লোকসকলৰ 2021 চনত প্ৰেম আৰু বিবাহৰ ক্ষেত্ৰত কেনেকুৱা হ'ব। প্ৰেমৰ ক্ষেত্ৰত আপোনালোকে ভাবি চিন্তি লোৱা নিৰ্ণয়ে আপোনাক সময়ত যথেষ্ট সহায় কৰিব, লগতে এই বছৰটো আপোনালোকৰ প্ৰেমিক প্ৰেমিকাসকল ইজনে সিজনৰ প্ৰতি যথেষ্ট মৰমীয়াল হ'ব। যিসকলে নিজৰ প্ৰেমিক প্ৰেমিকাক নিজৰ মনৰ কথা ক'ম বুলি ভাবিছে তেওঁলোকে ক'ব পাৰিব, তথা যিসকলে বিবাহপাশত আবদ্ধ হ'ম বুলি ভাবিছে তেওঁলোকে ভাল বৈবাহিক প্ৰস্তাৱ লাভ কৰিব। বিবাহিতসকলৰ দাম্পত্য জীৱন সুখৰ হ'ব, লগতে জীৱনসংগীৰ লগত সম্পৰ্ক মধুৰ হ'ব। এইবাৰ আমি বৃষ ৰাশিৰ লোকসকলৰ 2021 চনত পাৰিবাৰিক জীৱন কেনেকুৱা হ'ব সেই বিষয়ে আলোচনা কৰিম। পাৰিবাৰিক ক্ষেত্ৰত শান্তি আৰু সদ্ভাৱ থাকিব। জ্যেষ্ঠজনৰ মৰম আশীৰ্বাদ লাভ কৰাৰ লগতে আপোনালোকৰ সদস্যবোৰৰ মাজত আগতকৈ মিলা প্ৰীতি বাঢ়িব। 2021 চনত আপোনালোকৰ পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত এনে এটা ভাল সময় আহিব, যাৰ দ্বাৰা আপোনালোকে তথা নিজেও আৰু পৰিয়ালৰ লোকসকলেও যথেষ্ট সুখী অনুভৱ কৰিব নিজকে। ঘৰত আপোনালোকে কিবা কাম আৰম্ভ কৰিব পাৰে পাৰিবাৰিক ক্ষেত্ৰত, তাত সফল হ'ব। এইবাৰ আমি আলোচনা কৰিম বৃষ ৰাশিৰ লোকসকলৰ 2021 চনত আৰ্থিক অৱস্থা কেনেকুৱা হ'ব। আৰ্থিক স্থিতিৰ ক্ষেত্ৰত বছৰটো এভাৰেজ হ'ব, বিভিন্ন ক্ষেত্ৰৰ পৰা ধন লাভ কৰিব, আয় বৃদ্ধি হ'ব, কিন্তু খৰচৰ মাত্ৰাও বাঢ়িব পাৰে। সেইকাৰণে আপোনালোকৰ আৰ্থিক অৱস্থা এই বছৰটোত এভাৰেজ হ'ব পাৰে, কিন্তু আপোনালোকে নিজৰ খৰচৰ মাত্ৰাত নিয়ন্ত্ৰণ কৰিলে যথেষ্ট সুফল লাভ কৰিব। কাৰোবাক যদি টকা ধাৰলৈ দিছিলে সেয়া ঘূৰাই হ'ব, কিন্তু নতুনকৈ কাকো টকা ধাৰলৈ দিয়া চিন্তা নকৰিব পাৰিলে, আৰু লগতে শ্বেয়াৰ ষ্টকৰ লগত জড়িতসকলে অলপ সাৱধান হৈ থকা উচিত। এইবাৰ আমি আলোচনা কৰিম 2021 চনত বৃষ ৰাশিৰ লোকসকলৰ স্বাস্থ্যৰ ক্ষেত্ৰত কেনেকুৱা হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত বছৰটো অলপ সাৱধান হোৱা উচিত হ'ব। নিজৰ সাৱধানতাৰে আপুনি ভালদৰে সুস্বাস্থ্যৱান হৈ থাকিব পাৰিব। বছৰত হোৱা ৰোগৰ পৰা অলপ অশান্তি পাব পাৰে, তথা কিবা ভোজন আদিৰ পৰা হ'ব পৰা আপোনাৰ শাৰীৰিক কষ্ট আদি হ'ব পাৰে। বছৰটো নিজকে সন্তুলিত ৰাখিবলৈ সন্তুলিত আহাৰ গ্ৰহণ কৰক, ব্যায়াম আদি কৰক, যোগ প্ৰাণায়াম আদি কৰক আৰু নিজকে সুস্বাস্থ্যৱান কৰি ৰাখিব। বন্ধু-বান্ধৱীসকল, এয়া আছিল 2021 চনৰ বৃষ ৰাশিৰ সকলো বিষয়ে সম্পূৰ্ণ ৰাশিফল। যদি ভিডিঅ'টো চাই ভাল লাগিল, লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, আৰু সদায় এনেধৰণৰ ভিডিঅ' পাই থাকিবলৈ তথা এষ্ট্ৰলজি আৰু বাস্তুৰ নতুন নতুন কথা জানিবলৈ তথা আমাৰ চেনেলটোৰ সৈতে জড়িত হৈ থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।